1992 প্ৰথম এলবাম উলিয়াইছিলে তাৰপিছত তাৰ আগতো মাদ্ৰাছত আপুনি এটা ৰেকৰ্ড কৰিছিলে কিন্তু সেইটো ইমান বেসুৰা আছিলে যে এইটো মাৰ্কেটলৈ ওলাই নগল সেইটো মনত পেলে মাদ্ৰাছত কি মই একো ৰেকৰ্ড কৰা নাই মাদ্ৰাছত কৰিছিলে আপুনি মনত ভুল খবৰ দিয়ে আপোনাৰ ফ্ৰন্টিয়াৰ টিভিক ভুল খবৰ দিছে সবে নাই আপুনি এনেকুৱা অভিযোগ নানিব কিন্তু এনেকুৱা মানুহে কয় যে আপোনাৰ অনামিকাৰ আগত এলবাম এটা আছিলে মাদ্ৰাছত আপুনি ৰেকৰ্ডিং কৰিছিলে কিন্তু তাত বহুত বেয়া চেন্নাই দেখাই নাই মই প্ৰথম বাহিৰত দেখিছোঁ বম্বে 1995-96 গৈছোঁ মই 92 মাদ্ৰাজ গৈছিলোঁ বিকজ অফ মাদ্ৰাজ ষ্টুডেণ্ট ইউনিয়ন এটা শ্ব' আছিলে তাত মই গান গাইছিলোঁ 92 য়েছ সেইটোত বেসুৰা হৈছিলে বেসুৰা মই লাইফত বেসুৰা গোৱাই নাই মোৰ ঘৰ কুকুৰটোৱে সুৰত গায় আপুনি কুকুৰক মই কুকুৰ ভাল পাওঁ মই বাঘো পুহিছোঁ ঘৰত মোৰ ঘৰ কুকুৰটোৱে সুৰত ভুকে আমাৰ ফেমিলিটো তেনেকুৱা মানে সব বস্তু মুৰ্গী কুকুৰ পাৰ সবে সুৰতে কৰে মই গম পাইছোঁ যে আপুনি বিহাৰ বেসুৰা গায় কেতিয়াবা শুনিছে নেকি মই শুনা নাই কিন্তু এটা অভিযোগ আছে বুলি কৈছোঁ 92 মই মাদ্ৰাজ যাই পোৱা নাই কিন্তু অভিযোগ এটা আছে যে আপোনাৰ অনামিকাৰ আগতো এটা আছিলে কিন্তু অভিযোগ কৰা কেইজনে সুৰত গায় নাই সেইটো সুধক প্ৰথমতে নহয় সেইটো প্ৰশ্ন আপোনালৈ অসমত কোনে কোনে সুৰত গায় মই যদি কওঁ তো জুবিন গাৰ্গে সবে গালি পাৰিব আকৌ কন্ট্ৰভাৰ্সি হ'ব জুবিন গাৰ্গে গায় আৰু বেলেগ কোনো নাগায় নাই আপুনি এইটোৱে ক'ব সুৰত গোৱা বহুত আছে তো বেসুৰা কোনে গায় আৰু সুৰত কোনে গায় সেইটো কৈ দিয়ক নামকেইটা কৈ দিয়ক নাম নকওঁ আছে যি গায় জানে সবে মানে বেসুৰা গায় বুলি আপুনি মানে ই কৈছে আৰু মানে স্বীকাৰ কৰিছে কিছুমানে আছে মানে নাম ক'ব খোজা নাই আপুনি অসমৰ আটাইতকৈ সুৰত গোৱা ছোৱালীজনীৰ নাম আছে প্ৰণীতা বৈশ্য আপুনি চিনি নাপায় চাগে সুৰত গায় কোনো চিনি নাপায় তই লোকগীত গায় তই আটাইতকৈ সুৰত গায় আৰু ল'ৰা মানুহৰ যদি আপুনি নাম ল'ব খোজে কাৰ ল'ব ল'ৰা প্ৰথমটো মই নিজৰ নাম ক'ম কাৰণ মই সুৰত গোৱা সেইটো মোৰ চেষ্টা সেইটো মই বেসুৰা গালে মই নিজক গালি পাওঁ ৰাতি এবাৰ আপোনাৰ কংগ্ৰেছৰ প্ৰতি অলপ দেখা গৈছিলে NSUও আপুনি কৰিছিলে খুব আপোনাক আদৰি আনিছিলে মানে পলিটিকেল এটা আপোনাৰ আছিলে আৰু এজন সুৰত গোৱা ছিংগাৰ আছে আমাৰ দীপেন বৰুৱা তাক খুবেই বেছি সুৰত গায় খগেন মহন্ত খুব বেছি সুৰত গায় বাকী চব বেসুৰা নাই বাকী চব বেসুৰা বুলি কোৱা নাই ভূপেন হাজৰিকাৰ কথা নকওঁ কাৰণ ডক্টৰ ভূপেন হাজৰিকা তেওঁৰ লেভেলটো বেলেগ তেওঁ অকল আমি ছিংগাৰ হিচাপে মানে চাওঁ তেওঁক মই বেছিকেলি চাওঁ গীতিকাৰ সাহিত্যিক তাৰপিছতে ছিংগাৰ তাৰপিছত মিউজিক ডাইৰেক্টৰ সুৰ বিষয়টো কথাটো বেলেগ সেইটো সুধিলে বহুত কথা কৈ দিম মই আপুনি এটা কথা আছে যে আপুনি য'ত মানে বিহাৰ বা বেলেগ জেগাত ক'ৰবা প্ৰগ্ৰাম কৰিব গৈছে এনেকুৱা হয় যে প্ৰগ্ৰামৰ সময় ষ্টাৰ্ট হৈ গৈছে যাব লাগে কিন্তু আপুনি যাই পোৱা নাই যিবিলাকে আপোনাক আয়োজন কৰিছে সেইবিলাকে খুব টেনশ্যন ভোগে কিন্তু পিছত আকৌ মেছেজ কৰি দিয়াৰ পিছত আপুনি দৌৰি উঠি একদম ফটাফট ৰেডি হৈ গুচি যায় এনেকুৱা এটা অভিযোগো আছে আপোনাৰ প্ৰতি সেইটো কি ধৰণৰ অভিযোগ এইবিলাক মেছেজ দিলে লগে লগে উঠি দৌৰ মাৰে আপুনি লগে লগে দৌৰ আৰু আয়োজকবিলাকে লগত থকা মানুহকেইটা মেছেজ কৰি দিয়ে কোনেও মেছেজ দিয়ে আপুনি স্বীকাৰ কৰিছে যে মঞ্চটো হৈছে যি কম সঁচা কম এইটো মানে ওচৰ পাজৰত থকা মানুহে আপোনাক খোৱা মানে বিহাৰত আপুনি এবাৰ প্ৰগ্ৰাম কৰিব গৈছিলে তেতিয়া এনেকুৱা হৈছিলে যে সিহঁতে হতবাক হৈ গৈছিলে যে আপুনি শুইয়ে উঠা নাই এতিয়ালৈকে যাব পৰা অৱস্থাত নাই তেতিয়া কিছুমানে আপোনাৰ লগত যোৱা মানুহবিলাকে মেছেজ কৰি দিছিলে আপুনি লগে লগে সিহঁতে ভাবিছিলে ইয়াৰ অসমৰ ইয়াত থকা আপোনালোকে টিভি মানুহ কোনোবা আছিলে নেকি তাৰ লগত সেইটো নাছিলে আপুনি ওলোটাকৈ প্ৰশ্ন কৰিছে ওলোটাকৈ প্ৰশ্ন কৰা অভিযোগৰ উত্তৰ দিয়ক আপুনি অভিযোগৰ উত্তৰ দিয়ক মই ঢেৰ প্ৰগ্ৰাম কৰিছোঁ মই জামছেদপুৰত কৰিছোঁ গোৱাত কৰিছোঁ এতিয়াও কৰোঁ ইনফেক্ট ইণ্ডিয়া চব জেগাত কৰোঁ মানে আপুনি যাব পৰা অৱস্থাত নাথাকিলে কেতিয়াবা মেছেজ দি জোৰ কৰি পঠাই দিলে যাব পৰা অৱস্থাত মানে কি এতিয়া মই ইমান ৰাতি ইয়াতে আহি বহি আছোঁ মইতো আহিছোঁতো মহাগৰত থকা নাই এইবিলাক ফাল্টু কথা এইবিলাক বিশ্বাস নকৰিলোঁ বাদ দে এইবিলাক আপুনি ফুটবল খেলি ভাল পাইছিলে ক্ৰিকেট খেলি ভাল পাইছিলে আজিকালি কেতিয়াবা যায় নে ক্ৰিকেট বা ফুটবল ক্ৰিকেট এতিয়াও খেলোঁ ক্ৰিকেট খেলোঁ বেডমিণ্টন খেলোঁ আৰু কি খেল খেলে আপুনি আৰু খেল মই বেলেগ নেখেলোঁ মই ৰাজনীতিৰ খেলত নামিব ৰাজনীতিত নাই ৰাজনীতি মই একেবাৰে নাই মোৰ প্ৰশ্ন আছিলে যে NSUতো আপুনি খুব ক্ল'জ আছিলে আপোনাক আদৰি আনিছিলে মই চবলৈ ক্ল'জ মই হৈছোঁ আলু মই মাছতো আছোঁ মই ৰাংচতো আছোঁ মই দাইলতো আছোঁ আলু পিটিকা কৰি মোক খাব পাৰে চাইমলাকে পঠিয়াই থওঁ
লালু প্ৰসাদ যাদৱ নিজকে আলু বুলি কয় তেওঁৰ কথা বেলেগ, তেওঁ পলিটিচিয়ান, বাট আই এম নট পলিটিচিয়ান। মই পলিটিক্সত আজিলৈকে নাই, কেতিয়াও নাথাকোঁ। এইটো মোক কোনো পলিটিকেল কেম্পেইনত নাপায়, কোনো মোক কেতিয়াও নাযাওঁ, মোক কোনো নামাতে। কিন্তু NSUৱে এবাৰ আপোনাক আদৰি আনিছিলে, মই ভাল নহয় NSU বিকজ দে আৰ ষ্টুডেণ্টছ, তেওঁলোক মোৰ ষ্টুডেণ্টছ হিচাপে মোৰ লগত ষ্টুডেণ্টছবিলাক মোক লাগিব। তেওঁলোক NSUৱে হওক, আছু হওক, কিবা হওক, আই ডোণ্ট কেয়াৰ। মোৰ যেতিয়া দৰকাৰ হ'ব মই তেওঁলোক চবকে একেলগে একেটা মঞ্চত বিচাৰিম। মোক সেই ইউনিটিটো লাগে, পলিটিকেল ডিভিজনটো মোক নালাগে। আছু NSUI কিবা কিবি সেই যে ভাগ বিতৰা হুলস্থুল তাহাঁতৰ মাজৰ, মই সেইবিলাকত নাই। এটা কথা ওলাইছে যে যে আপোনাক এবাৰ টিকট দিয়া হৈছিলে, টিকট দিব খুজিছিলে কোনোবা ৰাজনৈতিক পাৰ্টীয়ে, কোনোবাই কেতিয়াবা কয়, মই ইণ্টাৰেষ্টেড নহয়, মই আজিলৈকে যোৱা নাই তাত। আপুনি খোলাকৈ ক'ব নেকি যে কোন আছিলে আৰু আপোনাক ক'ৰ টিকেট দিব খুজিছে? টিকেট এতিয়া দিবতো বিচাৰিব, টিকেটে মোক যোৱাবাৰ ইলেকশ্যনটো মোক কোনোবাই কৈছিলে, এইবাৰো কৈছিলে কোনোবাই, কিন্তু মই তাত নাই। মই নাম নকওঁ কাৰণ এইটো পলিটিকেল কথা, আৰু পলিটিক্সত মই নাইয়ে আচলতে। BPF-এ আপোনাক বঙাইগাঁও চিটটো, BPF-এ বঙাইগাঁৱৰ চিটটো আপোনাক দিব খুজিছিলে? নাই, মই নাম নকওঁ এইবিলাক, কাৰো নাম নকওঁ। নাম নকৈ আপুনি স্বীকাৰ কৰি লৈছে বস্তুটো? মইতো আলুটো, মই চবৰ লগত আছোঁ।